তো হেল্ল' গাইজ, আজি আমাৰ শ্বিলঙৰ পৰা আমাৰ 3 দিন আমি আজি যাম এই ভাইটিজনী। কি নাম আছিল আমাৰ যোৱা আজি কিবা ৱাটাৰফলটো? নেচাৰেল কিবা ৱাটাৰফল বুলি আছিল এইটো। সেইটো যাম আৰু তাৰ ওচৰত যিবিলাক ৱাটাৰফল আছে সেইটো চাম। সৰু সৰু হয় বাট সেইটো বহুত ডাঙৰ হয় নেচাৰেল ৱাটাৰফলটো। এইটো চবেই এতিয়া ৰেডি কৰি আছে গাড়ীবিলাক। এই ৰেডি না? একদম ৰেডি চব। বিবেক চাই দে এবাৰ ৰেডি। গাড়ী চবেই ওলাই আছে। আজি ৰ'দটো অলপ বেছিকৈ পাই আছোঁ। শ্বিলঙত এনেকৈ ৰ'দ একচুৱেলি পাব নালাগে, কিন্তু বেছি হ'লে মানে কি হয় আপুনি বেছিকৈ দেখা পোৱা যায়। ৰ'দটো নহ'লে চব ফগি হৈ থাকে না, ইমান ভালকৈ দেখা পোৱা নাই। ৰ'দটো দিছে এফালেদি ভালেই হৈছে, গৰম অলপ লাগি আছে। এতিয়া আমি কি কৰিম, চবে খাবলৈ যাম। ওচৰতে এখন অসমীয়া থালি বুলি দোকান আছে, সেইখনত খাব যাম। খাই পিনে চবে ৱাটাৰফল চাবলৈ যাম। তো গাইজ, আমি এতিয়া যাই আছোঁ সেই অসমীয়া থালিখনত খাবলৈ। লেন্সকেয়াৰত যাম, আগত চবে কিবা এটা খাই ল'ম, তাৰপাছত যাব লাগিব। আৰু ইয়াত অসমৰ গাড়ী কিন্তু দেখিছোঁ দেই, মানে অসমৰ টুৰিষ্ট এইবাৰ বহুত বেছি আহিছে। আৰু এনেকৈ চাইনবোৰ্ড লগাই থোৱা হৈছে টুৰিষ্ট এৰিয়াবিলাকত। সেইফালেদি যদি যায় আপুনি বাংলাদেশ বৰ্ডাৰ দেখা পাব। আমি যোৱা নাই বাৰু, আপোনালোকে আহিলে যাব। আৰু আহি এই চকটো পালোঁ। মানে ইয়াতে আপুনি চব পাব, আপুনি থকা হোটেল, খোৱাৰ পৰা বজাৰ কিবা লাগিলে মানে চবখিনি বস্তু আপুনি এইখিনি জেগাত পাই যাব। আৰু ইয়াৰ পৰা অলপ দূৰ গ'লে আমাৰ সেই অসমীয়া থালি বুলি সেই হোটেলখন পাইগৈ। চাই থাকক আপোনালোকে। আৰু এনেকৈ কিছু দূৰ আহি আমি পালোঁ আমাৰ সেই অসমীয়া থালি বুলি যিখন হোটেলখন আছে এইখন। চব ভিউৱে চব। আপুনি যদি কেতিয়াবা শ্বিলঙত আহে এই হোটেলখনত আহিব, একদম পিয়'ৰ অসমীয়া টাইপত খানাবিলাক। কিন্তু ইয়াৰে দাম চাওক না, আপুনি নিজে চাই লওক। এতিয়া চবে মানে অৰ্ডাৰ দি আছে, এই মেনুখন চাওক আপুনি। ৰুটি 130 টকা। কি ক'ম আৰু, 130 টকাত 4খন ৰুটি। যি খায় ৰুটি পুৰি যি খায় চব 130 টকাই। আমি এতিয়া খাম। আৰু এনেকৈয়ে 150 টকীয়া ৰুটি খাই আমি ওলালোঁ নেচাৰেল ৱাটাৰফল চাবলৈ। ৰ'ব 1 মিনিট, আমি মানে প্লেনটো চেঞ্জ কৰি দিলোঁ অলপ। ফাৰ্ষ্ট আমি লেন্সকেয়াৰত যোৱা কথা আছিল, কিন্তু লেন্সকেয়াৰৰ আগতে এটা ধুনীয়া ৱাটাৰফল পায়, সেইটো হ'ল নেচাৰেল ৱাটাৰফল। সেইটো আগত চাম, তাৰ পাছত আমি লেন্সকেয়াৰত যাম। চাই থাকক আপোনালোকে। আৰু এনেকৈ আহি এইটো এটা কিবা আমি ৱাটাৰফল পালোঁ। ইয়াতে সোমাই যাওঁ নেকি? নাই বন্ধ। একো নাই, নেক্সট টাইম আহিম। মানে সেই মানুহটোৱে ভালকৈ বুজাই ক'লে আমাক সেই ৱাটাৰফলটো কিবা কাৰণত বন্ধ কৰি ৰখা হৈছে। আৰু আমি কালি যিটো চাব গৈছিলোঁ ৱেছেডং ৱাটাৰফলটো, সেইটো আজি বন্ধ কৰি ৰখা হৈছে। তো আমাৰ লাক ভাল আছিলে, আমি কালি দেখা পালোঁ। আৰু এনেকৈ আহি পালোঁ আমি নেচাৰেল ৱাটাৰফল। সেইটো চাব পাৰে আপুনি একদম। হেল্ল' গাইজ, আমি এতিয়া আহি পালোঁ নেচাৰেল ৱাটাৰফল। ইফালেদি নহয়, বস্তুটো ইফালেদি যাব লাগিব আৰু বহুত দূৰ ট্ৰেক কৰি আধা ঘণ্টামান ট্ৰেক কৰিহে আমি যাব লাগিব। আমি আছোঁ চবে, এই মানুহটো আছিল সেই মানুহটো, তেখেতে মানে ইয়াৰে বস্তুটো গাইড কৰি দি আছে যে কোনফালেদি যাব লাগিব, কি কৰিব লাগিব আৰু কিমান পইচা লাগিব, কিমান দূৰ বাইকত ট্ৰেক কৰিব পাৰি, সেইখিনি মানে তেখেতে বুজাই দি আছে বস্তুটো। কিন্তু ইয়াৰ মানুহবিলাকে চবে ইংলিছত কথা কয়, হিন্দীও ভালকৈ ক'ব নোৱাৰে, অসমীয়াটো নোৱাৰে, চবে মানে ইংলিছত বেছি কথা কয়। সেইটোৱে, এইটো এটা ৱাটাৰফল, এইটো তাৰে মানে য'ত যাম সেইটোৰে ৱাটাৰফলটো ইয়াতে আহি আছে। আৰু আমি চবে মিলি ইয়াৰ পৰা এতিয়া খোজকাঢ়ি যাব লাগিব। চ' গাইজ, আমি এতিয়া ট্ৰেকিং কৰি যাই আছিলোঁ, কিন্তু ভাবিছোঁ সহজ হ'ব, কিন্তু ইমান ভবাটোতে সহজ নহয়। এতিয়া জাষ্ট আমি 15 মিনিটহে খোজকাঢ়িছোঁ। চাই থাকিব।
কিন্তু এই অলপ যোৱাৰ পিছে এনেকুৱা ৱাটাৰফলবিলাক দেখিলে মানে এনেকুৱা লাগে ইয়াতকৈ আৰু ভাল আছে, ইয়াতকৈ আৰু ভাল আছে, ভাগৰটো মৰি যায় আপোনাৰ, সেইটোৱে। আৰু ইয়াতকৈ আৰু অলপ ট্ৰেকিং কৰাৰ পিছত আৰু এটা পাম, আৰু ভাগৰটো মৰিব, সেনেকুৱা। চাই থাকক। আৰু দোস্ত আপোনালোকক এটা মই বস্তু দেখাই আছোঁ, ইয়াতে চাওক না, ইয়াৰে পানী চাওক ইমান চাফা, মানে কি ক'ম আৰু আপোনাক, পানী দেখিলে চাওকচোন ইমান চাফা পানী। আপুনি দেখা দিতো লাগি আছে যে দহা নহয়, কিন্তু বহুত দহা, পানীবিলাক চাফা না, চাফাৰ কাৰণে দহাটো গম পোৱা নাযায়। আৰু ৱেডাৰটো চাওক না, কি মজা ভিউ দেখাই আছে আজি। আৰু মোৰ মোবাইলটো এই ভাইটিজনক দিলোঁ ভিডিঅ' কৰিবলৈ, কিন্তু মোবাইলটো কোন জংঘলৰ মাজেদি যে লৈ যাই আছে সিহে জানে। আৰু এনেকৈ আমি একদম 10 মিনিটমান জংঘলৰ মাজেদি খোজ কাঢ়ি একদম এনেকুৱা পাহাৰৰ নাজাৰা দেখা পায়। আৰু এনেকৈ বহু সময় ট্ৰেকিং কৰি আমি আহি পালোঁ নেচাৰেল ৱাটাৰফল। একচুৱেলি এই ৱাটাৰফলটোৰ নামেই নেচাৰেল ৱাটাৰফল। চাওক কি নাজাৰা। আৰু ইয়াৰে পানী চাওক না কি চাফা। তো আমি চবে মিলি ইয়াতে গা ধুলোঁ। আৰু এই ভাইটিজনে আমাক অলপ বডিও দেখাই দিলে। আৰু এনেকৈ আমি নেচাৰেল ৱাটাৰফলত গা ধুই ওলালোঁ আমি লেন্সকেয়াৰ ৱাটাৰফল চাবলৈ। চাই থাকোঁ। তো গাইছ আমি এতিয়া আহিলোঁ লেন্সকেয়াৰত। চাব পাৰে একদম নাজাৰাটো ইয়াৰে। এইটো সেইফালে পৰা দি ট্ৰেকিং কৰে এইটো। এইটো পাব লাগে সোধা নাই এইটো। আজি ফাৰ্ষ্ট টাইম ইয়াতে ইমান ৰ'দ দিছে। ইয়াতে এনি টাইম বৰষুণে পৰি থাকে। আৰু আমাৰ এখন দোকান আছে, এইখন আমি ইয়াতে মেগী খাব আহিছোঁ। আপুনি এটা ইণ্টাৰেষ্টিং বস্তু চাওক যে ইয়াৰে মেগীৰ দাম শুনি না আপোনাৰ মানে কি ক'ম আৰু, আপুনি নিজে চাওকচোন। এই মেগী বোলে 150 টকা। চাওকচোন, এই মেগী আমাৰ তাতে বঙাইগাঁৱত 10 টকা দিব নোখুজিব। পানীত খালি এনে ঢালি দিয়া হেনেছে। চাওকচোন এই মেগী কেনেকৈ হৈছে ভাই মেগীটা। তো গাইছ আমি এতিয়া আহিলোঁ লেগষ্টাৰ ফলছ। এইটো চাব পাৰে, একদম ধুনীয়া ভিউ। চাব পাইছে এইটো পাহাৰৰ মাজেদি। এইটো বেছি ট্ৰেক কৰিব নালাগে, 5 মিনিটমান ট্ৰেক কৰিলে আমি গৈ পাম। আগৰটোত বহুত ট্ৰেক কৰিছোঁ, বহুত বেছি ট্ৰেক কৰিছোঁ। বেছি ট্ৰেক কৰিব নালাগে আপুনি 5 মিনিট বা মিনিমাম 6 মিনিটমান ট্ৰেক কৰাৰ পিছত পাই যাব। আগত এটা ৱাটাৰফল আছে, এইটো কিবা নাম আছিল, সেইটো ডাঙৰে। সেইটো মানে বন্ধ হৈছে। বন্ধ হোৱাৰ কাৰণে আজি ইয়াতে মানুহ বহুত আহিছে, নহ'লে ইয়াতে ইমান মানুহ নহয়। আৰু এইটো ছিজনত চব দোকানীবিলাকে কৈ আছে মানে টুৰিষ্ট বহুত বেছি আহিছে এইটো। চবেই পাহাৰৰ তলত। আৰু এনেকৈ 5 মিনিটমান ট্ৰেকিং কৰি আমি আহি পালোঁ ৱেছেডং ৱাটাৰফল।
চাওক এইটোৱেই হ'ল ৱেচেডং ৱাটাৰফল বহুত ডাঙৰ ৱাটাৰফল এইটো বহুত মানুহ আহে ইয়াতে চাওকচোন কিমান মানুহ চ' ভিডিঅ'টো বহুত লম্বা হৈ গ'ল আপোনালোকে চাব আৰু ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব বাই বাই